কি হলে আজি বাহিৰা নাবাজাই হল দেখোন কালি ভালে বাজাইছিলো দেখোন কি হল মেছেজ দিলে বন্ধি তোমাৰ মোবাইলত কোনোবাই মেছেজ দিছে বন্ধি ক'ত গেল মইহে চাওঁ ৰ হাই শুনো এবাৰ লগ কৰিব পাৰিবা নেকি এতিয়া কোন বেটাই হল ৰে এতিয়া চালা ভণ্টিৰ লীলা খেলা চলি আছে গমেই নাপাওঁ ফোন করছে হ্যালো আজি তোর লাগে বিরাট মনত পড়ি আসছে মোর জানা না তোর মন লগে মনত নপরে মরম লাগে তোক আসলু কিয় কথা নপা মই গম পাইছো ৰ এই তোৰ হনুমানটা আছে না ওচৰত তাহাক কৈ দিবি রাধা কৃষ্ণর মিলন হবই হনুমান হয়ে মাজত কথা ঘুরে লাভ নাই বলে কৈ দিবি গম পাইছা হ্যালো হ্যালো এ কাটি গেছে আছে আছে কাটা নাই তো হ্যালো এখন না এখনে মই লগ ধরবা যাই আছো গম পাইছা না তুই আর গাছডালত আইবি তো মই যাম দে এখনে মই এই আমার BMW খান ধুই আছো এখান ধুয়া হলিয়ে মই যাম গম পাইছা কাটি গে এই তো কাম নাই আর বেলেগ এই বাসন কি ধুয়া হলি মই বহুত দিনৰ পৰা লক্ষ্য কৰি আছো না মোবাইল চাম কাট ফোন কৰা তুই এটা বেলেগ মোবাইল কিনি দিবি না এটা কেনকে বান্ধি মোবাইল তোৰ আজি এই মোবাইলটা পুৰা কৰিম মই আজি বাসন ধু সোনকালে এটাই আছে বাসন কি জুৱাইছো তাকো সোনকালে নহয় না বাইরে যে ইমান কাম কৰি আছে না জানা এখনো বাৰে কৈ আছো মেলা কাম আছে বলে বাসনখিনি ধু ভাত খাব লাগে সোনকালে ধু মই আৰু চাই আছো ৰ আমাৰ জিঙাৰ ৰত এই অবস্থা মই আর লগ ধরবা যাব লাগে মোক হনুমান কৈ তাহোন বা তাহোন রাধা কৃষ্ণ উল্টাইছে তাক আজি গঠা দিকুকে ভাঙে দিম আজি মই তাক চালা গাছৰ তলত ৰবা কৈছে না আজি যাই আছো মই ৰ শিক্ষা দিম আজি মই তাক চালা ৰ মালিক নেথাকাতে মালিকৰ চোলা এটা পিন্ধি লওঁ ক'ৰবাত গেল দেখা পাই নেকি নধুই কেনে বন্ধ ইলে চোলা পিন্ধিয়ে পোৱা নাই জীৱনত মালিকৰ চশমা ধৰক এটাই দেখোন যা বেছি ইয়াৰ মালিক বা ক'ত গেল স্কুটিখন লৈ যাওক নেকি মালিকৰ স্কুটিখন লৈ যাব লাগিব মালিকৰ মইনাজনী আহিছে আজি লগ ধৰিব লাগিব ওচৰতে যাওঁ ৰ ক'ত গেলি ধীরে রারা ধীরে রারা ধীরে রারা
মই আহিলোঁ অ' অলপ দেৰি হ'ল জানা না মানে BMW খান আনলি সোনকালে আহি পালোঁ হয় কিন্তু এইখান আজি ধুলোঁ না তাতে ৰাস্তাগিলাও বেয়া বহুত কষ্ট হৈছে ধোৱাতে সেইকাৰণে নানলোঁ আজি স্কুটিখনে আনছোঁ এইখানতো বিয়াৰ পিছত তোমাৰেই হ'ব না হৈছনো চোৱা না মোৰ পিনে নাচা কিয় মই হনুমান উল্টিছো না মই হনুমান তখন রাধা কৃষ্ণ উল্টিছে না তখন রাধা কৃষ্ণ উল্টিছে উঠ উঠ আজি মই কিবা বেলেগ উঠ উঠ চশমা ল চশমা ল আজি বেলা ফোনটি ফোন করবি উঠ উঠ আজি বেলা ফোনটি ফোন করবি করবি মেসেজ করবি নকৰোঁ নেক্সট টাইম যদি কৰা গম পাম কি কৰিম যি কৰা কৰবি কি যি কৰা কৰিবি নকৰোঁ নকৰাটো সঁচাকে কৈছা কাণত ধৰ ব হলো কোবালো কৈছোঁ ব উঠ 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 যা এর পেরে যা আজির পেরে যদি কিবা উল্টা উল্টা গম পাং না কথা বেয়া আছে গাড়ি ল iba la lulu sosok ini lulu kalau aku dia apa lu এইটা দীপক আইবা লাগছে ইয়ার আগত তো মার খাওয়া কাঠাইলা কবা নরা ওরা কি হলে ওরা কি হল নাই মানে এনে আছো কি হয়েছে রে দা তোর কোনো কালা ডুগুনি লেখেন নাই মই মানে কুম্ফু শিকাং তো আজি কুম্ফু ক্লাছ কৰি আহি আছিলোঁ বাৰু 10-12টা মান গুণ্ডা আছিল এই এটাৰ পিছত ডিষ্টাৰ্ব দি আছিল মই বোলে 10-12টা পুৰা বানাই দিছোঁ আজি দুই বক্সিং চাইছোঁ বেছি ডাঙৰ কথা নহয় ডেট ইজ অলছ' ইম্পৰ্টেণ্ট মেটাৰ না মই এতিয়া যাওঁ দেখা মই এতিয়া যাওঁ ফুলছে হলে দা এই অলপ ফুলছে মানে দুই বক্সিং গুচি গ'ল আগবাঢ়ি যাম না হা বাইকখন ষ্টাৰ্ট লগাই কম বস্তু নহয় 10-12টাকতো একলা একলি মাৰি থৈ আহিছে ইয়াৰ লগত লগ হ'ব লাগব খুৱেই দৈ হ'লে মই ইয়াৰ লগ হ'ব লাগব ই নহ'লে ৰাজুহঁতে কি মাৰি মোক নহ'লে কি দম দেই ইয়াৰ লগত লগ হ'ব লাগব আজি পাৰে তে মোৰ উপায় আছে ইয়াৰ লগত লগ হ'ব লাগব গাড়ী সকলো নকৰিলেও মালিকে গম পাব মই সকলো কেনেকৈ ৰং স্কুলখন খেলে লৈ যাওঁ আৰু মনে মনে শুনব লাগিব ঘৰত আছে নেকি মালিক কোনবাদি চাই নাই দে যাব পাৰি আৰু মই খেলে যাব লাগিব সারা আজি আমরা যে ক'ত গেল মোৰ স্কুটিখানো লৈ গেল সারা চলাখান ধুই দিছিলোঁ চলাখানো লৈ গৈছে ইয়াক আজি আহক ই বেছি দিনক দিনে বাঢ়ি গৈছে না আজি খালি আহক আজি ইয়াক উলাই দিম আজি ঘৰৰ পৰা ইয়াত বেছি হৈছে আজি আহক ক'ত দিছিলি হা তোৰ বাচনখিনি যে ধুব দিছিলোঁ এইখিনি আৰু ক'ৰবাত থৈ দিছে নোধোৱা কৰি আৰু মই চলা পিন্ধি দিছোঁ হা তই আজি চলা খোল খোল আৰু চশমা খোল চলা খোল আজি পাৰে তোক আজি খোল সোনকালে খোল যা দিছ যা কাপোৰ মোৰ চব পিন্ধি চেষ্টা কৰিলি না ঘূৰি ফুৰা দিনে কাম এটা ভাগৰ কৰবা যদি নকৰা না কেন সোনকালে
আজি বাতি ওলাবি তো তোর ব্যবস্থা আমি আজি কৰি আছো ব্যবস্থা আজি কৰি আছো আজি পৰা আমাৰ ঘৰত থাকবা নালাগে এইখান তো চিলিণ্ডাৰ ঘৰৰ পৰা এইখানে লৈ যা ওলা আজি পৰা তুই নালাগে তুই ৰাজা কৰিব নালাগে আমাৰ ঘৰত যা তোৰ কাম কৰি আমাক ৰাজা কৰিব নালাগে যা আজি